আজি প্ৰশ্নটো হ'ল বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ সাদৃশ্য আৰু বৈসাদৃশ্য নিৰূপণ কৰা। বৈজ্ঞানিক আৰু অবৈজ্ঞানিক দুয়োবিধ আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ বা বিশেষৰ পৰা সামান্যলৈ যোৱা ঊৰ্ধ্বমুখী গতি আছে। 2 নম্বৰ, বৈজ্ঞানিক আৰু অবৈজ্ঞানিক দুয়ো প্ৰকাৰ আগমনতেই পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল। 3 নম্বৰ, দুয়ো প্ৰকাৰ আগমনতেই যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। তো বৈসাদৃশ্যখিনি আলোচনা কৰিম। প্ৰথমতে যে বৈজ্ঞানিক আগমনত বিশেষৰ পৰা বিশেষ দৃষ্টান্তৰ পৰা নিৰীক্ষণ আৰু পৰীক্ষণ এই 2 প্ৰকাৰ পৰ্যবেক্ষণৰ দ্বাৰাই সংগ্ৰহ কৰা হয়। কিন্তু অবৈজ্ঞানিক আগমনত কেৱল নিৰীক্ষণৰ দ্বাৰাহে সংগ্ৰহ কৰা হয়। 2 নম্বৰ, বৈজ্ঞানিক আগমনত আকাৰগত ভিত্তি হিচাপে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰা হয়। কিন্তু অবৈজ্ঞানিক আগমনত কেৱল অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত নিৰ্ভৰ কৰা হয়। অবাধিত অভিজ্ঞতা মানে অৰ্থাৎ যি অভিজ্ঞতা বাধা পোৱা নাই, যেনেকুৱা সদায় পূবফালে সূৰ্য উদয় হয়, গাখীৰ বগা, সকলো কাউৰী ক'লা, এনেকুৱা ধৰণৰ অভিজ্ঞতাবিলাকক অবাধিত অভিজ্ঞতা বুলি কোৱা হয়। আৰু এই অভিজ্ঞতাৰ ওপৰতেই নিৰ্ভৰ কৰি প্ৰকৃতিৰ একৰূপতাৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত গ্ৰহণ কৰে। বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ, কিন্তু অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাৱনামূলক। 4 নম্বৰ, বৈজ্ঞানিক আগমন এটা জটিল প্ৰক্ৰিয়া, অবৈজ্ঞানিক আগমন বৈজ্ঞানিক আগমনৰ তুলনাত অতি সৰল প্ৰক্ৰিয়া।